গুড মৰ্নিং বন্ধুসকল, আপোনালোক সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। মই আজি দিনটো কি কৰিম সেইটোকে আপোনালোকক ভিডিঅ' কৰি দেখাম। মই নতুনকৈ ভিডিঅ' বনাইছোঁ এইকেইদিন, সেইটো কাৰণে মোৰ ভাগিনে ভিডিঅ'বোৰ চাই আছে। সেইটো মোৰ ভাগিন হয় আৰু মোক কৈছে আজি যোৱাকালি মই যোনটো NSPC ভিডিঅ' দিলোঁ এইটো লাইক দিলে বোলে। মোৰ ভিডিঅ'বোৰ চাই কেনেকুৱা লাগিছে তো কৈ দে এতিয়া। লাইক দিলোঁ বুলি কৈছে নহয়, কেনেকুৱা লাগিলে ভিডিঅ'টো চাই? मजा आया और मैं ये जो मजा है हिंदुस्तान के हर व्यक्ति को देना चाहता हूँ। ইয়াত আজি আমি মাটি ফিল আপ কৰিম। এইটো ইয়াতে আমি বাৰাণ্ডা এটা বনাইছোঁ, ঘৰটো বনাই কমপ্লিট হোৱা নাই আমাৰ। ইয়াত এটা ডিজাইন হ'ব, ইয়াত খটখটি দিয়াত হ'ব। আগতে ইয়াত বনাইছিলোঁ খটখটিটো, ইয়াত বনাই মানে ইমান ভাল নালাগিব চাগে দেখাত, সেইটো কাৰণে আমি এতিয়া এইফালে ডিজাইনটো কৰিম বুলি ভাবিছোঁ। ইয়াত এটা চাজা ডিজাইন কৰিম আৰু ইয়াতো চাজা সৰুকৈ লাভবোৰ পচাই থোৱা আছে। এতিয়া ইয়াত মাটি ফিল আপ কৰিব লাগিব আৰু এইবোৰ বাকী যিমান আছে এইবোৰ চাফা চিকুণ কৰি পিনি আজি যিমানখিনি পাৰোঁ কামটো কৰিম। ব্ৰাছ কৰি মুখ চুখ ধুই ব্ৰাছ কৰি পিনি ভাত চাত খাই লওঁ আৰু এতিয়া ভাত খোৱা হৈ গ'ল। এতিয়া চাঙি এখন বনাব লাগিব, মাটি তুলিব লাগিব। চাঙিখন বনাই লওঁ এতিয়া। দাওখন একদম দগা হৈ আছে, চাওক আপোনালোকে, এইটো দাঁত ভাঙি আছে ইয়াৰে, একদম দগা হৈছে। দাওখন অকণমান ভৰাব লাগিব চাগে। আজি এতিয়া এইটো প্লাষ্টাৰ কৰিব আমাৰ। এইটো যোৱাকালি প্লাষ্টাৰ কৰি হৈ গ'ল আৰু এইটো প্লাষ্টাৰ কৰিবৰ কাৰণে পানী মাৰি আছে। ভালকৈ পানী মাৰি দেই। কেইবেগ দিছ চিমেণ্ট? হা কেইবেগ দিছ? কেইবেগ দিছ আকৌ চিমেণ্ট? এক বেগ না দুই বেগ? এক বেগ কমপ্লিট দি দিছ নেকি ইমানখনতে? এইটো লগত কি কেইটা ৱাল হ'ব এইখিনি বালি শিলৰ লগত? বালিৰ লগত এইটো হ'ব ন? হ'ব দে, পানী মাৰি থাক নহ'লে। ইমান ডাঙৰ বাঁহডাল নহ'ব, অকণমান সৰু সৰু মূৰাকেইডাল লাগিব। এইডাল লচোন, এই সৰুডাল, এই সৰুডাল ল। আৰু এডাল এনেকুৱাই ল। সেইডাল ল আৰু এডাল লচোন। এইডাল চাচোন, এইডাল চা। হা উলিয়াই চাচোন, বাডাল চাওঁ। এইডাল ফটা, এইডাল নহ'ব। এইডাল চা, এইডাল হ'ব চাগে। হ'ব, দীঘলটো চাচোন, দুডাল সমান না সমান হয় না নহয়? দে অকণমান ছুটি দিয়ে, একো নহয়। এতিয়া কি বস্তাৰ লগত বনাওঁ জানো? প্লাষ্টিক বস্তাৰ লগত বনালে নহ'ব, মাটি বস্তা ল'ব লাগিব। মাটি বস্তা বিচাৰি লৈ এতিয়া মাটি বস্তাৰ লগত চাঙি বনাম আমি। ক'ত আছে বস্তাই বিচাৰি পোৱা নাই। এইটো চা, অকল কাহিয়ে থাকে, কাহ হৈ আছে, মোৰ পিছে পিছে ঘূৰি ফুৰিছে ভিডিঅ' বনোৱাৰ কাৰণে। ক'ত বস্তা হ'ব? এখন বস্তাই হৈ যাব। চিমেণ্টৰ বস্তা ভাল হয় নেকি? সেইটোতকে এইটোৱে ভাল হ'ব ন? এইটো কাটি দিলোঁ, এনেকৈ ফুটা কৰি লৈছোঁ। ইয়াত বাঁহডাল উঠাই দিম এনেকৈ, সেইটো কাটিব লাগিব। আৰে দুডাল দিব নেকি বাঁহ? দুডাল বাঁহ লগতেতো চাঙি বনাব। আৰে আমি যেনেকুৱা কৰি চাঙি বনাওঁ এইটো এনেকুৱা কৰি নবনাই নেকি? তই চাই থাক, লাহেকৈ মই বনাম। এইটো মই চাইছোঁ। এইটোত কিমান মাটিত ধৰিব? দুইটা গাড়ী বেছি ধৰিব, দুইটা গাড়ী বেছি ধৰিব। চাই থাক মই কেনেকৈ বনাওঁ চালে। দগা দাও মাটিৰ মানুহ মাটিৰ কাম কৰি আছে ন? अरे कहना क्या चाहते हो? তোৰ ডিঙিটো কি হৈছে? ইমান কাহি থাকে যে? হা কি? এনেকৈ কাটি ল'ম, এনেকৈ ফুটা কৰি লৈছোঁ দুই চাইডে। চাঙি বনাই হৈ গ'ল। এতিয়া ইটাবোৰ ইয়াত থৈ ল'ম চাঙিখনত, পাছত ইটাখিনি লৈ যাম তাত জাপিমগৈ।
মই বেছিকৈ দিছোঁ আকৌ দেই। কিমান দিল কিমান দিছে হা কি এইটো কি কৰিব এতিয়া কিনি কি কৰিব খেলিব সোণকুৰ আমাৰ ইমান দীঘল বা দীঘল এইটো চাওক। মালটো দীঘলে হৈছে समझ रहे हो ना মানুহতকে দীঘল লগাইছে দেখোন আৰে ক'ৰ পৰা মাটি ল'ব পুখুৰীৰ পৰাই আমি এতিয়া মাটি খান্দিম। চাৰিখন তাৰ পৰা ছাইড কৰ, এইটো ছাইডে কৰ অকণমান তাত ইয়াতে খান্দিম মাটি। ভাই आइटम तो अच्छा है एक जगह दिले हल চাওক এতিয়া এইটো মাটি খান্দি আছে এইটো আমাৰ ঠিকাদাৰ হয় তথাপিও কাম কৰি আছে আৰে বেছি গৰম হোৱাৰ কাৰণে কমপ্লিট কৰিব নোৱাৰিলোঁ মাটিখিনি তুলি। আমি আজি মানে তুলিব পাৰিলোঁ, তাৰপিছত বাকীখিনি কাইলৈ তুলিম। এতিয়া গা চা ধুই লওঁ। ভেনীয়ে লগ ধৰি আছে গাঁৱৰ, আজি আলি গাঁৱৰ ৰাইজৰ খানা আছে, তাতে আমি ৰাইজৰ খানা খাবলৈ যাম। ভিনীহঁতৰ লগত একেলগে যাম। খোৱালৈ গৈ আছোঁ ভিনীহঁতৰ লগত। মহা গৈছে আৰু এই ভিনী গৈ আছে। समझ रहे हो ना তিনিজনে গৈ আছোঁ এতিয়া। কি খানা বনায় ৰাইজে প্ৰতি বছৰে পিনি? গাহৰি মাংস বনায়, তাৰপৰা পাহাৰৰ পৰা এনেই চব্জি বনায় আৰু মদ পায় নাই? পায় হা চাইমদ যিমান মৰ্জি সিমান খাব পাৰে ন? এইগিলাচমান আজি খাই চাব লাগিব। নিজে নিজে ওলাব লাগে, নিজে নিজে খাব লাগে। ইয়াত ইগহঁতে বহি আছে, ইয়াত ইগৈ এক্সট্ৰাকৈ খাই আছে ইয়াত, চাওক মোক নামাতাকে। এতিয়া মই আহিছোঁ ময়ো খাম। ভিতৰত আহিলোঁ এতিয়া। ভিতৰতে মোৰ বন্ধুকেইটা চবেই টাইমত এগিলাচ লৈছে। চাওক আছাম ট্ৰেক্টৰ, এয়া চাওক এইকেইটা পূৰা খাই আছে। এইটো চা খাই কেনেকুৱা লাগিছে ক? একদম বঢ়িয়া বঢ়িয়া ন? এতিয়া ভাত খাব হোৱা নাই টাইমটো, সেইটো কাৰণে লগৰকেইটাৰ লগত বহি আছোঁ। এইটো চাওক চাইমদ চাকি আছে ইয়াত, আৰু এইটো যোনটো নেকি আপোনালোকে দেখিছে এইটো মিচিং মতে তাচুক বুলি কয়, চাইমদ চাকা এই বস্তুটো। এইটো মাটিমাহ দালিৰ লগত গাহৰি মাংস বনাইছে, আৰু এয়া ভাজি চাপ গাহৰি মাংস আলু আৰু ডিমৰ পাতৰ লগত ভাজি বনাইছে। এইটো ইয়াতো ভাত বনাইছে, আৰু জুইত বনাইছে। এইটো বনাই হ'ল, এতিয়া ভাত বনাই পিনি থৈ দিছে। এইটো পূৰা খাই আছে, আমাক লাষ্টত দিছে। এতিয়া ভাত খাই হ'ল, ভাত খাই উঠি এতিয়া ওলাই আহিছোঁ। এতিয়া ঘৰলৈ যাওঁ। আজিলৈ ইমানে। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।